ভালেই দেখিছোঁ বাৰু। আগতকৈ বহুত ভাল কৰিলি। ঘৰ দুৱাৰ বনালি, ৰাস্তা পদূলিও তহঁতৰ ভাল হ'ল। মানুহটো মদ পানী খাবলৈ এৰিলে, কাম বনো কৰা হ'ল। ভালেই হ'ল বাৰু, ল'ৰাও ভাল স্কুলত পঢ়াবলৈ দিছ। ঠিকেই দেখিছোঁ দেই। আগৰ ৰূপালী ঘৰ নাই এসাঁজ খালে এসাঁজলৈ চিন্তা কৰা। এতিয়া দেখিছে কেনেকুৱা বনি গ'ল। সেইটোহে চাই আছোঁ আকৌ মই। কি হৈ গ'লি ঐ। ভাল লাগিছে বাৰু দে, ককাইক হিচাপে একোতো দিব নোৱাৰিলোৱে। তই নিজেই কষ্ট কৰি ইমানবোৰ ঘটিছ। কি ক'ম আৰু, দুখো লাগে কেতিয়াবা ভাবিলে মানে, দিব নোৱাৰিলোঁ ককাইক হিচাপে। সেইটো ভাবিলে বহুত দুখ লাগে মনত। পাৰিলে ক্ষমা কৰি দিবি সেইবিলাকৰ কাৰণে। এইবোৰ যে কথা কৈ নাথাকিবি দেই। মই কেতিয়াবা তহঁতক কিবা কৈছোঁ নেকি বস্তু দিয়া নিদিয়াৰ লগত। মোৰ কপালত যি আছিলে হ'ল আৰু, দুখে কষ্টই হ'লেও জীয়াই আছোঁ নহয় খাই বৈ লৈ। এতিয়া দুটকা এটা পাইছোঁ আৰু ঘটিছোঁ, কাম কৰিছোঁ। আৰু মানুহটোও আজিকালি ভাল হ'ল, মদ পানী নোখোৱা হ'ল। দুটকা এটকা ঘৰত থাকেও পইচা। সেইকাৰণে কিবা এটা কৰিছোঁ আৰু ল'ৰাটোৰ ভৱিষ্যতলৈকে কিবা এটা হ'ব বুলি। ঘৰটোও গদগদীয়াকৈ বনাই ল'লি। আমাৰ বোৰহে আজিলৈকে নিজাকৈ ঘৰ এটা নাই। ককাইৰে যিটো বনাবই নোৱাৰিলে, ডাঙৰ ককাইৰে তলত থাকোঁতেই গ'লগৈ। হয় হয়, ডাঙৰ ককাই যিটো ক'ব হয় 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 কৰি থাকোঁতেই গ'লগৈ। নবৌৱে ক'লে বাৰু তহঁতৰ মাজত থকা ঘটনাবিলাক। হেৰি কৰিবি সৰুকাই, ল'ৰা ছোৱালী দুটা আছে নহয় তোৰ ভাগৰ, সিহঁতৰ হালতো ল'ৰা ছোৱালী নায়েই। আৰু জানোৱেই ল'ৰা ছোৱালী নথকা মানুহৰ অকণ আকলটো বেছি বস্তু পাতি। আৰু তোৰ ভাগৰ আকৌ ল'ৰা ছোৱালী দুটা আছে নহয়, সিহঁতৰ কাৰণেও কিবা এটা কৰিব লাগিব। চিন্তা অলপ কৰিবি। পাৰিলে অকণমান ঘৰ দুৱাৰবিলাক বেলেগ কৰিব হ'ল আৰু তোৰ ভাগৰ। থাকিলি আৰু আজি অত বছৰে একেলগতে আৰু। এতিয়া মানুহেও কোনো একো হাঁহিব নোৱাৰে নহয়, বেলেগ হ'ল বুলি। তই এতিয়া নিজৰ কাৰণে চিন্তাটো কৰ। এখন দুখনকৈ পকা ঘৰ নোৱাৰিলেও তই বাঁহৰ ঘৰ বনায়েইতো প্ৰথমতে আৰম্ভণিটো কৰ। ল'ৰা ছোৱালী দুটা মুখলৈ চা, ভৱিষ্যত আছে নহয়। তাকে ককাইৰক একেখিনি কথাকে কৈ একদম আমনি লাগিছেগৈ। বোলো সেই ল'ৰা ছোৱালীহাল ডাঙৰ হৈ আহিছে, এতিয়া স্কুলত চৰকাৰী স্কুলতে গৈ আছে। লগৰ ল'ৰা ছোৱালীবিলাক প্ৰাইভেট স্কুলত দিলেগৈ গৈ। ভাল স্কুলত দিলেগৈ, ভালকৈ পঢ়িব। আমাৰকেইটা সেই খিচিৰি খাওঁতেই যাবগৈ। কৈ আছোঁ আকৌ ককায়ে নুশুনে। হয় সঁচাকৈ, তয়ো অকণমান চিন্তাটো কৰ, নহ'লে মোৰ গতি হ'বগৈ। গম পাইছ, মই কিমান দুখ কষ্টত লোকৰ ঘৰত হাজিৰা কৰি ভাত খাইছিলোঁ। এতিয়া যেনিবা সেই বেংকবিলাকৰ পৰা লোন চোনবিলাক লৈ অকণমান টিপটপকৈ ঘৰটো বনাই লোৱা, পানী চানী নপৰাকৈ থাকিবলৈ। বোলো আমাৰ দিনকেইটা যাওক আৰু যেনেকৈ যায়। ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণে কিবা এটা কৰিব লাগিব নহয়। সেইকাৰণে এখন গদগদীয়াকৈ ঘৰটো বনাই দিলোঁ, ল'ৰাটোৰ কাৰণেই বুলি। আমি আৰু এনেকৈ আৰু থাকিব পাৰিম দেচোন, হ'লেও আকৌ সিহঁতলৈ চিন্তা লাগে নহয়। শুনে আই, মই কৈ ভাগৰি গৈছোঁহি। তইহে যদি পাৰ এবাৰ। মই ভাবিছোঁ এইবাৰ গৈ পেলাই ককাইদেউৰ লগত কথাটো পাতিব লাগিব। তাৰ নিজৰ ভাগটো নিজে ৰাখক আৰু, মোক যিমানকণ দিয়ে আৰু, বেছিকৈ নিদিলেও হ'ব বাৰু। অকল ঘৰৰ ভেটিটো বনাব পৰাকৈ দিলে মানেও হ'ব। খাম আৰু কিবা কিবি কৰি মেলি আৰু। অঁ তই সেইটোকে কৰিবি। গৈ পেলানি সেই কথাটো পাতিবিগৈ সিহঁতৰ লগত। নবৌৰ লগত পাতিব নালাগে, নবৌ যিজনীহে দিব জানো পটককৈ। ককাইৰ লগতে পাতিবি, ডাঙৰ লগতে পাতিবি কথাবোৰ, কি কয়। সেইটোহে কৰিম বুলি ভাবি আছোঁ। দেখা যাওকচোন দে কি হয়। এই বাদ দে, এইবিলাক কথা পাতি নাথাকিবি। এইবিলাক কথা কিবা পাতিলে মাথাটো গৰমহে উঠি আহে। বাদ দে থ, বৈ চাহকে অকণমান দিবি খাওঁ। জোঁৱাই ভাবিব বুলিব আগতে নাহে, এতিয়া এই টকা পইচা হ'ল, ককায়েক নবৌকে আহি দিনে দিনে খাবলৈ থাকিবলৈ লৈছে বুলি। তই অকল সেইবোৰকে বকি থাক অকল। কি হ'বনো, নিজৰ ভনীয়েকৰজনী ঘৰলৈ কিবা ককায়েক নবৌক আহিবই আকৌ। থাক, এদিন নালাগে কি মাহ হিচাপে থাকিলেও মোৰ কোনো আপত্তি নাই। হ'লেও আৰু লাজ লাগে দেচোন, সদায় দিনে থাকিবলৈ তোৰ ঘৰত। একো নহয়, সেইবোৰ বকি নাথাকিবি। চাহ খাওঁ ভিতৰলৈ সোমাই ল'ৰা ছোৱালীকেইটা ক'লে গ'লগৈ বাৰু, এইকেইটাক দেখা নাই যে। আৰু সেইকেইটা ওপৰত কিনো কৰি আছে সিহঁতেহে জানিব। বৈ সিহঁতকো মাতি দিওঁ, কিবা কিবি খাই নেকি খাই লওক। এই ল'ৰাকেইটা কিবা কিবি খাওঁ যদি। আৰু তহঁতি ইমান ওপৰত গৈ উঠি আছেগৈ যে, পৰিলে দাঁত মুখ যাব, নামি সোমাই তহঁতি, মই চাহ বনাওঁগৈ। এতিয়া কেনেকুৱা লাগিছে, লাজ লাগিছে নাই বাৰু ভনীয়েকত বাৰু। আগতেতো একো এটা দিবতো নোৱাৰিলোৱেই, দুখীয়া বুলি নাহেই। এই নবৌক কিমান ক'লোঁ বোলো সেই পইচা দুটকামান দিয়কচোন, মই সিহঁতৰ ঘৰলৈ যাওঁ। মই কিমান দিনৰ পৰা খেপিয়াই আছোঁ, সিহঁতৰ পৰা আহোঁগৈ। পইচা দুটকা নোলায়ো সিহঁতক মোক দিবলৈ, সিহঁতৰ ঘৰলৈ আহিবলৈ। এতিয়া সেই লাজ বেচকৈ আহি গোটেই মান সন্মান চব খেদাই আছোঁ। উপায় নাই, কি কৰিবা। হ'লেও এইবাৰ কিবা এটা কৰিব লাগিব। এইবাৰ যি হ'ব হ'ব, নহ'লে গাঁওবোৰ মাতিব লাগিব নিদিলে মানে। সেইটোকে কৰিব, গাঁওবুঢ়াক মাতে, মণ্ডলক মাতে, যাকে মাতে মাতক।
মুঠৰ ওপৰত আমাৰ নিজৰ ভাগটো লাগে। এইবিলাকে সদায় আনৰ তলত তলত থাকিবলৈ নাই দেই। সিহঁতে যিটোকে ক'ব সেইটোকে কৰি থাকিবলৈ মই নোৱাৰিছোঁগৈ আৰু থাকিলোঁ আৰু ইমান বছৰে আৰু নোৱাৰোঁ আৰু ইমান ভাল বৈ হৈ লাভ নাই নহয় আজিকালি। যিমানেই ভাল হওঁ বুলি ভাবোঁ বোলো একো নকওঁ দেই ডাঙৰ মাথা টুকাই দুৱাই থাকোঁ। নাই সিহঁতে যিমান ভাল হ'বলৈ হেৰি কৰিবি সিমানে তলহে পেলায়। আজিকালি মানুহক বেছিকৈ উপকাৰ কৰি লাভ নাই দেই। এনেই নকৰে নহয় আগৰ মানুহে উপকাৰীক অজগৰে খায় বুলি। আমাৰ লগতো সেয়ে ঘটিছে। তাকেহে ময়ো বুজি পাইছোঁ। কয় নহয় মানুহে লেখি শিকে দেখি শিকে ঠেকি শিকে বুলি। মই একদম ঠেকি শিকিছোঁ আৰু জীৱনতে তিতা কেঁহা চব খুৱাই দিছে আৰু। বোলা চাহকে অকণমান খাই লওঁগৈ। বৰ ডিঙিটো শুকাই গৈছে নহ'লে। শুনগুটি কি ইমান ওপৰত উঠি আছেগৈ গৈ নামি আহ কিবা কিবি খাওঁ যদি। এই পৰিলে হাত ভৰি যাব আৰু হাত ভৰি ভাগিলে মোৰ ডাক্তৰৰ ওচৰলৈ নিবলৈ পইচা নাই। দুচুটমান দি পেলাই আৰু অকণ ভাঙিহে দিম। সোমাই আহ। তহঁতৰ গাঁওখন কিন্তু বিৰাট দি উঠিব আকৌ। মোক লৈ যাবি না এদিন ফুৰাবলৈ। নহ'লে কোনদিনাখনি আমাৰ মায়ে পাপাই বেগত কাপোৰ ভৰাবলৈ ক'ব একদম কোনো ঠিক নাই। মোক লৈ যাবি না আজি যাম দেই পাছবেলাকে। তই অৰ্ডাৰ দিলেই হয় মই লৈ যাম নহয়। তইহে একোকে নকওঁ আকৌ সোমাই থাক মোবাইলটোকে পিটিকি থাকিবি। ক'লে মানুহে নিব পাৰোঁ নক'লে মই কেনেকৈ নিম কিবা। মই সৰবজানৰ পিতেক নহয় মই ৰূপালী পিতেকহে। একদম চেঙক কথা ক'বই নোৱাৰি টপকৈ উত্তৰ দিয়ে বৰলটো পোৱা দে। হাইব্ৰিড বস্তু খোৱা যে সেইকাৰণে টপক উত্তৰ দিওঁ। তোৰ নিচিনা নহয় নহয় বেজি দিয়া শাক পাচলি খোৱা। এজনৰ দোকানত নিবি আকৌ। তহঁতৰ দোকানৰ পৰা সেই পোপাইহে আনে চিঙা টিঙাবিলাক। আজি একদম গৰম খামগৈ গৈ চিংৰা কচৰি জেলেপি আজি এইবোৰ চব খামগৈ তহঁতৰ দোকানত। এনেকৈ দোকানত খাবলৈ গ'লে আমাৰ পাপাহে যিটো বখলিয়াই পেলাব কঁঠাল গুচাতে গম নাপাওঁতে। তই মানে পেহালে ভয় কৰ হয় নাই? পেহাই পিকে নেকি বাৰু তোক? এনেই নামাৰে কিন্তু বিশেষ কাৰণত একদম টিকা চাল ছিঙি পঠিয়াই। মোৰ যে কিমান দিন মাখি চাল ছিগিছে কোনো ঠিকেই নাই। একদম বহিব নোৱাৰাকৈ পঠিয়াই। আমাৰ পাপাই আকৌ নেমাৰে খালি বৰ্তাই মাৰে। আৰু বৌৱে যে বেয়া দিয়ে ঠেকিচি পেলাই কাপোৰ ধুই পেলাই একেবাৰে। আমাৰ বৌৱে যেন বেয়া ঠেকি গম পাইছে নাই? আমাৰ সেই পইচাও নিদিয়ে লাগে দোকানৰ পৰা কিবা এটা আনি খাবলৈ বুলি। আমি হেৰি যাওঁ চৰকাৰী স্কুললৈ যাওঁ একদম বিৰাট ডাঙৰ ষ্টিলৰ কাঁহী এখন দিছে লাগে। একদম গোটেই ষ্টিলৰ কাঁহীতে মোনা পৰা এইবিলাক দেখিছে নহয় মানুহৰ আগত কেনেকৈ শালমন উঠে সেনেকৈ গোটেই কাঁহীখনত শালমন উঠালৈকে সেইখনকে লৈ গৈ খিচি দুটা একদম দুঠালি মাৰি আহোঁগৈ স্কুলত যে। এইবোৰ খাব নাপাওঁ ক'ত খাল পাবি। পাপাই কিবা এটা আনিবলৈ হ'লে মানে আগতীয়াকৈ বগৈ লৈ ল'ব পলিথিনটো। ডাঙৰ মামী কি ইমান বাকলি নে? তই গ'লে গম পাবি নহয় কেনেকুৱা আকৌ একদম মুখখন যেতিয়া ফুলাই দিব নহয় গোবৰ পেলোৱা পাচিটোৰ নিচিনা এপাচি কৰি থৈ দিব। তই দেখিলে বেহুচ হৈ যাবি। ইছৰাম আমাৰ মা জেগাত যদি সেই তহঁতৰ বৰমাজনী যদি পাপাই বিয়া পাতিছে নহয় একদম ঠেকেচি কাপোৰ ধুই দিলে হয়। গোটেই চাবোনৰ পানী বাঢ়ি কৰি দিলে হয় গম পালে হয়। তাৰমানে তহঁতৰ পাপা কি একদম আমাৰ সেই বহুতকৈ ডেঞ্জাৰাছ নেকি? কেলে ডেঞ্জাৰাছ? এতিয়াহে অকণমান হেৰি হৈ গৈছে নিউট্ৰেল মাৰি গৈছে। আগতে যেতিয়া একদম গেলাখা থাকে হ'লে তই একদম চুবই নোৱাৰ টাচ কৰিবই নোৱাৰ একদম ডন টাচ মি বুলিহে কৈ পঠিয়াই। অসমীয়াত কথাই নাপাতে বোপাই ইংলিছতে কথা পাতে। কেতিয়াবা একদম তামিলত মাৰি দিয়ে একো তাল বুজি নাপাওঁ বুজিছে নে? একদম মাথা ওপৰদি হৈ গুচি যায় কিমান মই যে কেতিয়াবা মুঠত ফাটি যাওঁ হৈ যায়গৈ ইমানে যোগে তামিলত কথা কৈ দিয়ে। পেহাটো বেলেগ নহয় চাগে। পেহাক বেছিকৈ লগে নাপাওঁ নহয় ৰাতিপুৱা ওলাই দোকানত যায় আকৌ ৰাতি সোমাইহি। পেহা যেতিয়াহে মই শুইয়ে থাকোঁ আৰু ৰাতিপুৱা মই শুইয়ে থাকোঁ। তাৰমানে মই বেছিকৈ শুওঁ নে পেহা বেছিকৈ কাম কৰে বুজিয়ে পোৱা নাই মই কনফিউজিয়ে গৈছোঁ মই। জানে কৈছোঁ দোকানলৈ যাওঁ বৌ এইটোক অকলে গ'লেহে পিটিব আমি লগত যাম একো নকৰে। ট্ৰাই এটা মাৰি যাব পাৰিব হেৰি কৰিবি এই ওলাবি গম পাইছে নাই? পাপাই যদি খেদে চাবি আকৌ একদম মই তহঁতক টানিবলৈ নাই আকৌ নহ'লে কাম এটা কৰিম গোটেই তিনিটা ইটোৱে কঁকালৰ পৰা সিটো কঁকাললৈকে সিটো কঁকালৰ পৰা সিটো কঁকাললৈকে ৰছীডাল বান্ধিম আমাৰ একদম ঘৰ এই গছজোপাৰ পৰা বান্ধি থ'ম গম পাইছে নাই? যদি পাপাই যদি খেদে নহয় একদম এনেকুৱা দৌৰিবি নহয় একে কোপতে সেই ঘৰৰ ভিতৰত পামি আহি। তোৰ মেথাটো কিন্তু মানিবলগীয়া। কি খাই পাইছিলে হয় তোক পেহীয়ে? আমাৰ ইয়াত বনৰীয়া কচু ধেৰ আছে। বিলানীখনতো দেখাই নাই বিলানীখনত ধেৰ বনৰীয়া কচু আছে ডাঙৰ সেয়াকে খাইছিলে বোলে মায়ে কৈছিলে না মই উঠিলোঁ তৌ এটা বৈ কিবা এটা খাওঁগৈ বৈ।